বন্ধু বান্ধৱীসকল আজি এটা এগ কাৰী ৰেচিপি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ওচৰত। এইটো অলপমান বেলেগ টাইপৰ বনাইছোঁ। আপোনালোকে ক'ব কেনেকুৱা পায় কমেণ্টত, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে মোৰ চেনেলত আপুনি নতুন হয়, আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এতিয়া। ইয়াতে মই কণী 4টা লৈছোঁ আৰু আলু লৈছোঁ, আৰু এইখিনি গোটেইখিনি মই বইল কৰি ল'লোঁ। পিঁয়াজ 2টা মিডিয়াম সাইজৰ আৰু বিলাহী এটা সৰু সাইজৰ, আদা নহৰুৰ পেষ্ট আৰু কেঁচা জলকীয়াৰ সোৱাদ আপোনালোকৰ পৰিমাণ অনুসৰি ৰাখিব। ঘৰতে বনোৱা দৈ মই ইয়াতে 3 চামুচ লৈ লৈছোঁ। কিনি অনা দৈ হ'লেও কোনো কথা নাই। গুড়া মছলা দিম এতিয়া দৈখিনিৰ লগত। মই ইয়াতে জিৰা গুড়া দিলে 1 চামুচ পৰিমাণৰ, ধনিয়া গুড়া 1 চামুচ পৰিমাণৰ, জলকীয়াৰ গুড়া 1 চামুচ পৰিমাণৰ, আৰু মই গৰম মছলা দিলোঁ 1/2 চামুচ। ইয়াতে মই চেনি অলপমান দিছোঁ, এইখিনি গুড়া চেনিয়ে হয়, আৰু দৈখিনিৰ লগত মই ভালদৰে মিহলি কৰি ল'লোঁ। ৰেডি হৈ গ'ল এইখিনি মছলা। আনফালে মই কেৰাহী এখনত মিঠাতেল গৰম হ'বলৈ দিছিলোঁ পৰিমাণ অনুসৰি। তাতে মই হালধি গুড়া দিলোঁ আৰু অলপমান নিমখ দি কণীখিনি মই ফ্ৰাই কৰি ল'ম। কণীখিনি মই ৰঙচুৱাকৈ ফ্ৰাই কৰি উলিয়াই লৈছোঁ। সেই একেটা তেলতে মই ইয়াতে আলুখিনিও ফ্ৰাই কৰি ল'ম। যিহেতু এইখিনি বইল আলু হয়, সোনকালে ফ্ৰাই হৈ যাব। জুইৰ ফ্লেমটো মই হাই কৰি এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এইখিনি ফ্ৰাই কৰা হৈ গৈছে, এতিয়া মই নমাই ল'ম। আলুখিনি মই উলিয়াই ল'লোঁ তেলৰ পৰা। এই একেটা তেলতে মই ইয়াতে লং, এলাচি, ডালচেনি আৰু লগতে গোটা জিৰা কেইটামান দি এইখিনি অলপমান সময় মই ভাজি ল'ম। তাৰ পাছত মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ কাটি লৈ। পিঁয়াজখিনি মই তেলৰ লগত অলপমান লৰাই লৈছোঁ, আৰু ইয়াতে মই আদা নহৰু পেষ্ট দিম 1 চামুচ পৰিমাণৰ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। তাৰ পাছত ইয়াতে মই বিলাহী দি দিলোঁ। বিলাহী দিয়াৰ পাছত মই ইয়াতে নিমখ দিলোঁ, হালধি দিলোঁ, হালধি 1/2 চামুচ পৰিমাণৰ দিলোঁ। এইখিনি লৰাই লৈছোঁ অলপমান। বিলাহীটো গলি যোৱালৈকে অলপমান সময় ঢাকনি মাৰি মই এইখিনি ভাজি ল'ম। বিলাহীখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া। এতিয়া মই ইয়াতে দৈৰ লগত কৰি থৈ দিয়া মছলাখিনি এড কৰি দিম। তাৰ পাছত ভালদৰে এইখিনি লৰাই লৈছোঁ যাতে দৈখিনি ফাটি নাযায়। জুইৰ ফ্লেমটো মই মিডিয়াম ৰাখিছোঁ। বাটিত ৰৈ যোৱা দৈৰ মছলাখিনি ইয়াতে অলপমান পানী মিক্স কৰি মই ইয়াতে দি দিলোঁ, আৰু এইখিনিও ভালদৰে মিক্স কৰি লৈ মই এইটো 3 মিনিটমান উতলিবলৈ দিম। তিনি মিনিটৰ পাছত মই ঢাকনিখন গুচাই দিছোঁ, আৰু এইখিনি এতিয়া পানী ধুনীয়াকৈ শুকাই আহিছে অলপমান। এতিয়া মই ইয়াতে আলুখিনি এড কৰি দিলোঁ। মছলাখিনি মই আলুখিনিৰ লগত ভালদৰে মিহলি কৰি দিলোঁ। তাৰ পাছত ইয়াতে কেঁচা জলকীয়াখিনি এড কৰি দিলোঁ। কেঁচা জলকীয়াৰ সোৱাদটো আপোনালোকে পৰিমাণ অনুসৰি ৰাখিব। তাৰ পাছত জোখ অনুসৰি মই 1 বাটি পানী দিলোঁ। তাৰপাছত সোৱাদ অনুসৰি মই ইয়াতে নিমখ দিলোঁ। এইখিনি মই 3 মিনিটমান উতলিবলৈ দিম। যিহেতু আগত অলপমান মই নিমখ দিয়ে থৈছিলোঁ, সেইকাৰণে নিমখৰ পৰিমাণটো কমকৈ ৰাখিলোঁ এতিয়া। এইখিনি মই উতলিবলৈ দিলোঁ ঢাকনি মাৰি। এইখিনি অলপমান সময় উতলাই লোৱাৰ পাছত মই ইয়াতে কণীখিনি এড কৰি দিম। কণীখিনি দিয়াৰ পাছত মই বেছি উতলাই নাথাকোঁ। ইয়াতে মই নমোৱাৰ আগে আগে কস্তুৰী মেথি দি দিছোঁ। তাৰ পাছত এইখিনি 1 মিনিটমান উতলোৱাৰ পাছত মই নমাই ল'ম। এগ কাৰীখন এতিয়া ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি হৈ গৈছে।
এইটো ৰুটিৰ লগত খাওক, পুৰিৰ লগত খাওক বা ভাতৰ লগতে খাওক, ভালেই লাগিব খাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে। লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব বন্ধু-বান্ধৱীৰ সৈতে। আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।